पाऊं सजना तेरे बिना सजना जी न सकूं सजना चाहूं तुझे सजना कह न पाऊं हेलो एवरीवन वेलकम टू माय चैनल आई होप সকলোৱে ভালে কুশলে আছে সো আজি এটা মোৰ ফটোশ্বুট আছে তাৰ কাৰণে আহিছোঁ পাৰ্পল মেকআপ ষ্টুডিঅ'ত হ'ব সো তাৰ কাৰণে আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চাব এণ্ড প্লিজ স্কিপ নকৰিব ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব সো ফাইনেলি মই ষ্টুডিঅ' পালোঁ এতিয়া অলৰেডি ষ্টাৰ্ট হৈছে মেকআপ A few moments later. মোৰ আইচিটো কমপ্লিট হ'ল ব্লাশাৰটো লগালেহে ফুটি উঠে ন নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে সেইপিনে আপুনি চাব পাৰে এই আমাৰ হেয়াৰ কৰি আছে আৰু আমাৰ মডেল ভিডিঅ' কৰি আছে চাওক তো মই আপোনালোকক দেখাই আছোঁ ফটোবোৰ ভালকৈ দেখাম আৰু তেখেতৰো আপোনালোকেও বিচাৰিছে কৰিব আছে মেকআপৰ কমপ্লিট ফাইনেল দিবলৈ আছে তো কি হয় মই নাজানো মই কৰি চিন্তিত হৈ আছোঁ যে তেওঁলোকৰ আজি ফাইনেল হেৰি চাবৰ কাৰণে মই চিন্তিত সো মোৰ এতিয়া চুলি কৰি আছে বায়ে মাস্কাৰাটো তোমালোকে মডেলত দি দিবা নিজে নিজে লগাব লাগিব তোমালোকে লগাই থাকিলে আকৌ পটককৈ চুবুৰি হৈ যাব নহয় আইলেছেছ লগাইতো মানে Later. আমাৰ পাপাত দি আছে বায়ে বান লগাই আছে পিছত চ' আপোনালোকক মই ফাইনেল লুকটো দেখাম চ' এয়া মোৰ ফাইনেল লুক আপোনালোকক মই যদি ড্ৰেছ আৰু জুৱেলাৰী দেখাম ভালদৰে কেনেকুৱা লাগিছে মোক কমেণ্টত জনাব ইয়াত চবেই ৰেডি অলৰেডি চাওকচোন ইয়াত এতিয়া লাইভ চলি আছে চ' মই আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ আৰু নেক্সট মই সোনকালে লৈ আহিম নতুন ভিডিঅ' তেতিয়ালৈ ভালকৈ থাকিব আৰু যদি মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিব লাইক কৰিব এণ্ড শ্বেয়াৰ কৰিব তেতিয়ালৈ বাই গাইজ এণ্ড ষ্টে ছেফ